মাথা খুঁজে বেড়া পিটি বলি তোমার সেই ফটো কন্ট্রোল কোনি বলবে আমি ঠিক ওই যে ব্যাকুল একটি তুমি নামাদা তোমার অবিহনে কি গতি হবো দেখা পর্বতরে বিধির
স্বাৰ্থৰ স্বামী সংগ ত্যাগ কৰাটো দেউতাৰ কাৰণে উচিত নহয়। আমি য'ত থাকে স্বামী যলৈকে নিয়ে তালৈকে তিনিওটাগৰাকী যোৱাটো উচিত। সেইকাৰণে মই এই ধৰ্ম ত্যাগ কৰিব নোৱাৰো। গুৰু ভক্তি, পত্নী স্নেহ আৰু ব্ৰতৰ ফলত তাইকৈ আপোনাৰ অনুগ্ৰহ মোৰ প্ৰতি অবাধিকতা লাগিছে। মই আপোনাৰ পিছে পিছে স্বামী সংগ নেৰাকৈ গৈ থাকিব পাৰিম। গুৰু ভক্তি, পত্নী স্নেহ আৰু ব্ৰতৰ ফলত তাইকৈ আপোনাৰ অনুগ্ৰহ মোৰ প্ৰতি অবাধিকতা লাগিছে। সকলো মতে মিতিৰৰ সংযোগ মতে মই আপোনাৰ পিছে পিছে স্বামী সংগ নেৰাকৈ গৈ থাকিব পাৰিম। প্ৰভু সকলো প্ৰাণী আপোনাকেই শৰণ লয়। গতিকে আজিৰ পৰা মই আপোনাকেই শৰণ লৈছো। স্বামী, তোমাৰ যুক্তিপূৰ্ণ কথা শুনি মই বৰ সুখী হ'লো। এতিয়া তোমাক এটা বৰ দিব খুজিছো, কিন্তু সত্যবানৰ জীৱনদানৰ বাহিৰে যি বৰ লাগে পূজা মই প্ৰদান কৰিম। আপুনি যদি মোৰ প্ৰতি সদয় কৰিছে তেন্তে শুনক। মোৰ সৰুৰে ৰাজ্য ধন অত্যন্ত বিভূতি আৰু বনৰ মাজত কৈছে জীৱন কৰিছে চাপৰ। তেওঁ অৱস্থা দেখি মোৰ অন্তৰ সদায় দহি পৰি থাকে। গতিকে অনুগ্ৰহ কৰি এই যাতে মোৰ শহুৰে ৰাজ্য ধন অচৈধ্য বিভূতি আৰু পুনৰ দৃষ্টি অতি ঘূৰাই